আকৌ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল আৰু ভিডিঅ'টো শেষলৈ চাব। শেষত লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে জালৰ আঞ্জাৰ ৰেচিপি। জালৰ আঞ্জাখন নামনি অসমৰ ফালে খুব প্ৰচলিত হয়। আহকচোন কেনেকৈ বনাওঁ, ইয়াত কি ব্যৱহাৰ কৰোঁ চাওঁ। ইয়াত মই লৈছোঁ ভেদাইলতা, নৰসিংহ আৰু মানিমুনিৰ পাত, কচু, গঞ্চনা আৰু হালধি এটুকুৰা, গোটা ডাঙৰ পিঁয়াজ এটা আৰু তিল অলপমান। এয়া আমাৰ জালৰ আঞ্জা ৰেডি। আশা কৰোঁ আপোনালোকে এনেকৈ বনাই খাব।